कौनी है वो कहाँ से वो आया है दिन सैना लिखी इंडिया तो आइटम दिला ओ सैना एक दिला नाम जे तर कोरोना हाय दोस्तों हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल बहुत दिনৰ মূৰত ব্লগ ভিডিঅ' লৈ আহিছোঁ ব্লগ নহয় বিশেষ এটা ভিডিঅ' মানে মিনাল আৰু মিণ্টুৰ ঘৰত যাম বুলি ভাবি আছোঁ আপোনালোকৰ থাম্বনেল চাই গমে পাইছে হয়তো ভিডিঅ'টো কিহৰ ওপৰত হ'ব সো মিনাল আৰু মিণ্টুৰ ঘৰত গৈ আছোঁ তাৰপাছত সিহঁতৰ ঘৰৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু মিনাল মিণ্টু যে ইমানখিনি কষ্ট কৰি ইমানখিনি আগবাঢ়ি গ'ল তাৰ বাবে কোনে কি সহায় কৰিলে সকলো কথা গম পাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সপোন 0.2ৰ মেম্বাৰ ভাগ্যশ্ৰীৰ ঘৰত আহিলোঁ ভাগ্যশ্ৰীৰ ঘৰত ৰ'লোঁ মানে সিহঁতৰ ঘৰটো আমি যিহেতু চিনি নাপাওঁ ইহঁতৰ গাঁৱতে হয় পাত্ৰপুৰত তো সিহঁতৰ ঘৰলৈকে যাম যাই কেনে দেখুৱাইছোঁ তো বলক দুইটা মিণ্টু আৰু মিনাল দুইটাৰে ঘৰত গ'লোঁ ঘৰৰ পৰা দুইটাই লৈ আহিলে আমাক ধুনীয়া লোকেশ্যন এটাত ইয়াতে পথাৰৰ মাছ তাৰপিছত এইটো হৈছে মিনাল আৰু এইটো মিণ্টু তো দুইটা আহিছে আহি কেনে ইয়াতে গান গাব বোলে দুইটাই আৰু ঢুলকিও আনিছে এইফালে তো আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ গান গাই কি কৰে তো সকলোবিলাক দেখুৱাই আছোঁ তো চাই থাককচোন ভিডিঅ'টো পোনপ্ৰথমে মিণ্টু আৰু মিনালৰ পৰা এটি গীত শুনি লওঁ তাৰপাছত আমি ইহঁতৰ লগত কথা পাতিম তাৰ বহুত কথা পাতিম আমি গানো শুনিম দুইটাৰে মুখৰে ফাৰ্ষ্ট গান গাব মই বিষ্ণু ৰাভা দিৱস আজি বিষ্ণু ৰাভা দেৱৰ এটি গান গাবলৈ ওলাইছোঁ বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে এই ফুলে ফুলে পখিলাই উৰিছে খানিছে ৰে নূৰে গছৰে ডালতে গাইছে কুলিয়ে কু কু ক এইবাৰ মিণ্টুৰ মুখৰ পৰা এটি গান শুনি লওঁ তো চাই লওক এটি মই জুবিনদাৰ গান গাবলৈ লৈছোঁ কাৰ পৰশ কাৰ উশাহ কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাৰ উমনিয়াৰ চেঁচা চেঁচা এই দুখৰে কাল কামিহাৰ ভাঙি যোৱা বতাহ লাগে জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি কাৰ পৰশ কাৰ উশাহ কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাক থুনুকাই জীৱনতে এমুঠি হাঁহি পাবলৈ যে টান থকা হাঁহিকণ নোহোৱা হ'লে সকলোখিনি হ'ব বখাৰ থুনুকাই জীৱনতে এমুঠি হাঁহি পাবলৈ যে টান থকা হাঁহিকণ নোহোৱা হ'লে সকলোখিনি হ'ব বখাৰ নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগাৰ জাগুৱা চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা দিয়া মাত বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি কাৰ পৰশ কাৰ উশাহ কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাৰ মিনাল মিণ্টুৰ কণ্ঠ ইমান ধুনীয়া যাদুকৰী কণ্ঠটো সকলোৱে জানে ময়ূৰ মিক্স দাদাই বহুত ভিডিঅ' বনাইছে সিহঁতৰ লগত আৰু বহুত ইউটিউবাৰে বনাইছে আগৰ পৰাই চিনি পাওঁ সিহঁতক বাট ভিডিঅ' বনোৱাৰ ইমান এটা সেই নাছিল তাত এতিয়া হঠাৎ লগ পালোঁ ইহঁতেও মাতিলে আছোঁ আহিলোঁ ভিডিঅ' বনাই আছোঁ ভাল লাগিল ভিডিঅ' বনাই ইহঁতৰ কণ্ঠ যাদু আছে সঁচাকৈ তাত এতিয়া তোমালোকে এটা কথা সুধোঁ তোমালোকে যে এই মানে মঞ্চত যে এইবাৰ বিহু আছিল তো বিহুটো গীত গাব নাপালা প্ৰগ্ৰাম আছিল নাই প্ৰগ্ৰাম আছিল বহুত গান প্ৰগ্ৰাম আছিল কেইখনমানত গালোঁ আৰু কেইখনমান গাব নাপালোঁ এতিয়াতো লকডাউনৰ সময় তোমালোকৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় চ' তোমালোকৰ অসুবিধা হৈছে নেকি কিবা হৈছে অলপ অসুবিধা আছে টকা পইচা ফালৰ পৰাই অলপ খয় লাগে আমাক সেইখিনিয়ে ক'ম
আপোনালোকে শুনিব পাইছে মৃণাল মিণ্টুক সহায় লাগে যিমান পাৰে। চ' আপোনালোক কোনোবা যদি সহায় কৰিব পৰা ব্যক্তি আছে তো সিহঁতক সহায় কৰক অলপ। তাৰপিছত মৃণাল, তোমালোকৰ যে এই যে ইণ্টাৰভিউ লৈছিল ভিডিঅ'বিলাকত ইউটিউবাৰগিলাখানে যিমান ইউটিউবাৰ আছিল বহুতেতো ভিডিঅ' কৰিছে হয়নে? তোমালোক কোনোবাই কিবা সহায় কৰিছে নেকি? এতিয়াকলৈ কৰা নাই, মোৰ দা অলপ অলপ সহায় কৰি আছে আমাক অলপ সহায় কৰিছে মোৰ মিক্স আছামিজ। আৰু তোমালোক কোনোবাই এনেকৈ কৈছিল নে মানে এইটো বস্তু দিম কিন্তু দিয়া নাই এনেকুৱা মানুহ আছিল? কৈছিল কিন্তু এতিয়ালৈকে দিয়াই নাই, ঠগ খুৱাই আছে। চ' আপোনালোকে শুনিব পাইছে বহুতে আশা দিছিল সিহঁতক, কিন্তু আশা কোনো ৰাখিব পৰা নাই। ত' সেইটো কথা ইহঁতৰো বেয়া লাগে বহুতখিনি ক্ষেত্ৰতে। তাৰপিছত ইয়াৰ পিছত আমি আৰু এটি গীত শুনি লওঁ। এইবাৰ আমি মৃণালৰ কণ্ঠত মৃণালে বোলে কুমাৰ ভৱেশ দ্বাৰা এটি গীত গাব। চ' সেই গীতটো শুনি লওঁ। জয় মৃণাল আৰম্ভ কৰা। নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল ডেকা, মই কুমাৰ ভৱেশ দ্বাৰা এটি গান গাবলৈ ওলাইছোঁ। হে মিদিন চাইনা লিখি ইণ্ডিয়াতো আইটেম দিলা, ও চাইনা একে দিলা নাম যে তার করোনা। সারা ওয়ার্ল্ডতে করোনা ভাইরাস মহামারী রূপ ললে মানব দেহতে, মহামারী রূপ ললে মানব দেহতে। মিদিন চাইনা লিখি ইন্ডিয়াতো আইটেম দিলা, ও চাইনা একে দিলা নাম যে তার করোনা। সারা ওয়ার্ল্ডতে করোনা ভাইরাসে মহামারী রূপ ললে মানব দেহতে, মহামারী ৰূপ ললে মানৱ দেহতে। আহা আমি সকলোৱে কৰোণাতে। তাৰ পাছত আমি দুইটাই বহুত কষ্ট কৰে, মিউজিকৰ প্ৰতি বহুত ধাউতি দুইটাৰে, খুব ধুনীয়াকৈ বজায়। তুমি এইবিলাক ক'ৰবাত শিকি আছা নেকি? শিকি আছোঁ, আৰু অলপমান আমাক বস্তু লগা হৈছে, পেইটাখন লগা হৈছে আমাক। এখন দিলে আমি আনন্দিত হ'ম। ইহঁতৰ পেট শিকিব ইচ্ছা আছে, চ' শিকি আছে কিবা কিবি বহুত কিবা কিবি। এতিয়া দুইটাই আৰু এটা কথা কওঁ, জুবিন দাকো লগ কৰিব ইচ্ছা আছে। জুবিন দাক লগ কৰিব ইচ্ছা, জুবিন দাক লগ কৰিব ইচ্ছাটো বহুতৰে আছে। চ' ইহঁতৰ আশাটো পূৰণ হওক। কোনোবাই যদি জুবিন দাক লগ কৰাব পাৰে, চ' ভিডিঅ'টো চাই আছে তো ইহঁতৰ আশাটো এবাৰ পূৰণ কৰি দিব। তাৰপিছত দুইটাই মানে তোমালোকে যে প্ৰথম কোনটো গীতৰ পৰা তোমালোকে ইমান জনপ্ৰিয়তা অৰ্জন কৰিছা? So, तरफ गान तो गाई दिया सुन दुईटा तरफ इसी दिल से आह निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया तो लुट गए हम तेरी मोहब्बत में। तरफ इसी दिल से आह निकलती रही, मुझको सजा दी प्यार की, ऐसा क्या गुनाह किया मैं लुट गए हम तेरी मोहब्बत में। तरफ गानটোৰ পৰা ইহঁতে বহুতখিনি জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইহঁতৰ জনপ্ৰিয়তা ইমানখিনি পাইছেগৈ, ইহঁতক বহুতে চিনি পায়, বহুত লোকে চিনি পায়, বহুতে চিনি পায়। হয়তো আজিকালি বহুতখিনি প্ৰগ্ৰেম পাতিও পায় ইহঁতে। তথাপি ইহঁতৰ ঘৰখন আৰ্থিকভাৱে বহুত জুৰুলা হোৱাৰ বাবে মানে যিখিনি লাগে সেইখিনি কৰিব পৰা নাই এতিয়ালৈকে, যিখিনি ইহঁতৰ প্ৰয়োজন। গতিকে কোনোবা সদাশয় ব্যক্তি যদি ইহঁতক সহায় কৰিব পাৰে, আৰু এবাৰ কৈছোঁ, কোনোবা যদি সহায় কৰিব পাৰে তো বিশেষভাৱে ইহঁতক সহায় কৰক অলপ। এতিয়া জুবিন দাৰ এতিয়া বোলে জুবিন দাক খুব ভাল পায় ইহঁতে, দুইটাই বহুত ভাল পায় জুবিন দাক। চ' জুবিন দাৰ এটি খুব ধুনীয়া গীত গাব ওলাইছে। হয়, এটি দুখ লগা গীত জুবিন দাই গাইছে, মই গাবলৈ ওলাইছোঁ। মই মৰিম যিদিনা একেডাল বাহকে চিনিছেও কৰিব, মাজৰ চেও কচালিৰ কামি, চাৰিজন মানুহে কান্ধত তুলি নিব, চাৰিজন মানুহে কান্ধত তুলি নিব, নৈ ঘাটলে বুলি মোৰ মনায়, নৈৰ ঘাটলে বুলি। দেহৰ ভৰসা নাই বুজিছনে নাই, দেহৰ ভৰসা নাই বুজিছনে নাই, আজি হাঁহি আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'বতো নোৱাৰো, কালি বাকী আছে হাই কপালতে, কালি বাকী আছে হাই।
আজি হাঁহি আছো কবতোন। এইবাৰ বোলে ইহঁতে শেষত বাহুবলীৰ চিনেমাখনৰ এটি গীত গাব। চ' দুয়োটাই মিলি গাব গীতটো। গীতটো শুনক। कौनी है वो कहाँ से वो आया, चारों दिशाओं में जग सब छाया, उसके भुजाए बगीले कटाए, बगीरत तेरी तरफ से बुझ चले देख जरा ये विचित्र माया। कौनी है वो कहाँ से वो आया, चारों दिशाओं में साया, उसकी भुजाए बदले कटाए, बगीरत तेरी तरफ से बुझ चले देखी जरा ये विचित्र माया। শেষত মৃণাল আৰু মিণ্টুলৈ অশেষ ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যিসকলে মিণ্টু আৰু মৃণালে আজি অলপ আগত এটা ইউটিউব চেনেল খুলিছে, চ' ইউটিউব চেনেলটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। যিসকলে মৃণাল আৰু মিণ্টুক পোনপটীয়াভাৱে যোগাযোগ কৰিব বিচাৰে তো ডেছক্ৰিপশ্যনত যায় ইহঁতৰ লিংকটো চাৰ্চ কৰি ইহঁতৰ বেলেগ বেলেগ নতুন নতুন ভিডিঅ' আহি থাকিব, ষ্টেজ প্ৰগ্ৰেমো দিব আৰু ঘৰতো বনাই বনাই কিবা কিবি ভিডিঅ' দিব। তো সকলোৱে ভিডিঅ'টো চাই কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু মৃণাল আৰু মিণ্টু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে এই ভিডিঅ'টো ভাল পাইছে তো অলপ শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ। তো কৈয়ে আছোঁ সদায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব।